Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. এয়া দেখা পাইছে এতিয়া খাম ৰাতটো নাখায় সেইকাৰণে মই টেষ্ট কৰিম নিজে নাখায় বেলেগৰ খোৱা কৰি বনাইছা কুকাৰত তেল গৰম হৈ গৈছে এতিয়া মই ইয়াতে দিবৰ কাৰণে তেজপাত 2 খিলামান গেছতে জ্বলাই দিছোঁ এনেকৈ যদি পুৰি দিয়ে তেতিয়া মানে ধুনীয়া সেন আহে আপোনালোকে যদি ভাল নাপায় তেনেহলে এনেকেও দিব পাৰে নজলাকেও দিব পাৰে ইয়াতে মই ইলাচি 4টা লং 3টা আৰু দালচেনি 4 টুকুৰা দি দিছোঁ আৰু এয়া মেৰিনেট কৰি থোৱা ছাগলী মাংসখিনি দি দিছোঁ এতিয়া যিকোনো মাংস বনোৱাৰ আগতে এনেকৈ মছলা সানি কেনে ধুনীয়াকৈ ফ্ৰিজত এঘণ্টাৰ কাৰণে থৈ দিব তেতিয়া বেছি খাবলৈ ভাল লাগে কাৰণ মছলাখিনি মাংসৰ ভিতৰত মিলি যায় মিক্সিত মই আগতীয়াকৈ আদা নহৰু পিঁয়াজ আৰু ৰঙা জলকীয়া লগতে পাঁচফোৰণ মিক্স কৰি থৈ দিছিলোঁ আৰু সেনেকৈ মিক্স কৰি কেনে যদি গুড়ি কৰি কেনে যদি চব্জিত লগায় তেতিয়াহ'লে বেছি খাই ভাল লাগে কাৰণ ডাঠ হৈ যায় মাংসখিনি আৰু মাংসৰ চব্জিত ডাঠ হ'লে বেছি ভাল লাগে গেছটো মিডিয়াম ফ্লেমত ৰাখি কেনে বনাব নহ'লে জ্বলি যাব আৰু যিকোনো বস্তু বনালে সদায় মিডিয়াম ফ্লেমতে ৰাখি কেনে বনাব লাগে তেতিয়া বস্তুটো বেছি ভালদৰে সিজে যেনিবা টাইমটো অলপ বেছি লয় ইয়াতে মই হালধি 1 চামুচ দিছোঁ কাৰণ মাংসখিনিত মই হালধি আৰু নিমখ অলৰেডি সানি থৈ দিছিলোঁ সেইকাৰণে এতিয়া নিমখ 1 চামুচ আৰু হালধি 1 চামুচ দি দিছোঁ ওচৰতে বহাই দিছোঁ এতিয়া মই তেজপাত 2 খিলা দি দিলোঁ আৰু এয়া জিৰা অলপ দি দিব লৈছোঁ কাৰণ জিৰাটো লগালে ধুনীয়া সেন্ট আহিব আৰু ইয়াতে মই ঠিক তেনেদৰে দালচেনি 4 টুকুৰামান লগাইছোঁ লং 3টামান আৰু ইলাচি তেনেকৈ 4 টুকুৰামান আৰু এতিয়া মই ইয়াতে কাজু বাদামটো দি দিছোঁ পানী দিয়া ধুনীয়াকৈ ধুই ল'ব বাদামটো তাৰপাছতে এনেকৈ দি দিব এতিয়া ইয়াতে মই গাজৰ আৰু বিন সৰু সৰুকৈ কাটি থৈছিলোঁ এয়া দি দিছোঁ মোৰ ওচৰত মটৰ নাছিল কাৰণে মই মটৰ নিদিলোঁ কেঁচা মটৰ নাছিলে আপোনাৰ ওচৰত যদি মটৰ থাকে মটৰো দিব পাৰে আৰু এয়া মই চাউলটো ধুই কেনে ধুনীয়াকৈ পানীখিনি গুচাই থৈ দিছিলোঁ আৰু এইটো দি দিছোঁ এতিয়া চাউলটো 10-15 মিনিটমানৰ আগতে তিয়াই থৈ দিব লাগে আপুনি ইয়াতে যিকোনো বাসমতি চাউল ইউজ কৰিব পাৰে সৰু ডাঙৰ আপুনি যেনেকুৱা চাউল পছন্দ কৰে তেনেকুৱাই বনাব পাৰে
মচলাটো অলপ অলপ হৈ গৈছে এতিয়া ইয়াতে মই আলু আৰু লগতে দুটা আৰু ৰঙা জলকীয়া দি দিছোঁ আলুবোৰ এনেকৈ ডাঙৰ ডাঙৰ টুকুৰা কৰিব মাংসত কাৰণ আলু ডাঙৰ হ'লে খাই বেছি ভাল লাগে এইফালে মোৰ পোলাওটোত পানী দিব পৰা হৈ গৈছে মই একেলগে দুটা ৰেচিপি বনাই আছোঁ ইয়াতে মই চাউল 3 কাপ দিছিলোঁ কাৰণে পানী মই 4 কাপ দিছোঁ পানী দিয়াটো খুব ইম্পৰ্টেণ্ট হয় আপুনি যদি 1 গিলাচ চাউল দিছে তেনেহ'লে 1.5 গিলাচ পানী দিব পানীটো ইয়াত পোলাওত পানীটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া ইয়াত এটা হুইসেল মাৰিব দিম এফালে চব্জিত ধুনীয়া এটা সেন্ট আহিছে আপুনি যদি ছাগলী মাংসৰ সেন্ট ভাল নাপায় গোন্ধটো তেতিয়াহ'লে আপুনি ইয়াতে নেমু টেঙাৰ পাত দি দিব পাৰে মই ইয়াতে নৰসিংহ অলপ সৰু সৰুকৈ কাটি কেনে দি দিছোঁ মাছৰ চব্জিত হওক বা মাংসৰ চব্জিত হওক নৰসিংহ পাতটো বহুত ভাল লাগে পানী দিয়া হৈ গ'ল এতিয়া মই 6টা হুইসেল মাৰিব দিম 6টা হুইসেল মাৰাৰ পাছত কুকাৰটো আকৌ গেছত দিলোঁ আৰু এতিয়া ইয়াতে মই মান ধনিয়া দি দিছোঁ মান ধনিয়াটো মই বহুত ভাল পাওঁ এয়া মোৰ পোলাও ৰেডি হৈ গৈছে চব্জিটো লাষ্টৰখিনি দেখুৱাব নাপালোঁ আপোনালোকক কাৰণ এয়া কেমেৰা লৈ দিয়া মানুহ নাছিল এয়া মই নিজে লৈছোঁ এতিয়া মোৰ মটন পোলাও ৰেডি হৈ গৈছে এনেকৈ বনাই খাবচোন মই বনোৱা ষ্টাইলত তাৰ পাছত কেনেকুৱা লাগিছে কমেণ্ট জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ 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 আৰু যদি কোনোবাই মোৰ চেনেললৈ নতুনকৈ আহিছে আৰু মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ